কঠিন পৰিশ্ৰম আৰু একাগ্ৰতা থাকিলে যে একোৱেই অসম্ভৱ নহয় তাক পুনৰ প্ৰমাণ কৰিলে হোজাইৰ দুই ভাতৃয়ে। হোজাইবাসীৰ বাবে এটা অত্যন্ত গৌৰৱৰ খবৰ। সীমিত সুযোগ আৰু তীব্ৰ অভাৱ অনাটনৰ মাজত ক্ৰীড়া জগতত সফলতাৰ নতুন ইতিহাস ৰচনা কৰিলে হোজাইৰ দুই সহোদৰ ভাতৃয়ে। জিলা পৰ্যায়ৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে এই দুই ভাতৃয়ে। হোজাই পূব ধনীৰাম পথাৰৰ ৰিচম দাসে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাৰাটে কাটাত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ভাতৃ অনিক দাসে কাটাত ৰূপ আৰু কমিটেত ব্ৰঞ্জৰ পদক জয় কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দুয়োগৰাকী খেলুৱৈ এতিয়া জাপানৰ অকিনাৱাত অনুষ্ঠিত হ'বলগীয়া বিশ্ব পৰ্যায়ৰ WSKF কাৰাটেত অংশগ্ৰহণ কৰাৰ যোগ্যতা অৰ্জন কৰিছে। কিন্তু জাপান যাত্ৰাৰ এই সপোনৰ সন্মুখত এতিয়া থিয় দিছে ডাঙৰ প্ৰতিবন্ধকতা। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰিচম আৰু অনিক পিতৃ আনৰ দোকানত কাম কৰি কোনোমতে চলাইছে পৰিয়ালটোক। এনে অৱস্থাত জাপানলৈ যোৱাৰ যাতায়াত খৰচ আৰু প্ৰতিযোগিতাৰ মাচুল বহন কৰাটো এই দৰিদ্ৰ পৰিয়ালটোৰ বাবে অসম্ভৱ হৈ পৰিছে। এতিয়া প্ৰশ্ন হয়, ক্ৰীড়া বিভাগ, স্থানীয় প্ৰশাসন কিংবা কোনো হৃদয়বান ব্যক্তিয়ে আগবাঢ়ি আহি এই দুই প্ৰতিভাক উচিত মঞ্চ প্ৰদান কৰিবনে? নে আৰ্থিক অভাৱৰ বাবেই কোমলীয়াতে মৰহি যাব হোজাইৰ এই দুই স্বাভিমানী সহোদৰ ভাতৃৰ সপোন? नमस्ते, मेरा नाम अनिक दास है। मैं आसाम से बिलोंग करता हूँ एंड नॉट ओनली मैं इंटरनेशनल बल्कि 9 टाइम डिस्ट्रिक्ट गोल्ड मेडलिस्ट एंड 1 टाइम जोनल चैम्पियन एंड 3 टाइम स्टेट चैम्पियन, 2 टाइम नेशनल एंड 1 टाइम नेशनल एंड इसके बाद नेशनल जब हम खेलने गए थे भूटान बॉर्डर पे जयगांव, वहाँ से हम लोग का इंटरनेशनल का सिलेक्शन हुआ। नेशनल पे मैं गोल्ड मेडलिस्ट रहा। गोल्ड मेडलिस्ट से मैं इंटरनेशनल चैम्पियनशिप में सिलेक्शन हुआ, उधर मैं डबल गोल्ड जीता काटा और कमिटे पे। इंटरनेशनल से मेरा सिलेक्शन हुआ बेंगलोर एंड बेंगलोर पे मैंने सिल्वर मेडल, काटा पे ब्रॉन्ज मेडल लिया है कमिटे पे। तो बेंगलोर पे मैसूर में जो गेम हुआ नेशनल का वो सिलेक्शन था जापान योकोहामा, तो वहाँ पे हम लोग सिलेक्शन हो पाए एंड ऑनरेबल चीफ मिनिस्टर मिस्टर हेमंत विश्व शर्मा से ये हमारा रिक्वेस्ट है कि दो वी आर बिलोंग फ्रॉम द मिडिल क्लास फैमिली एंड वी कांट बियर द अलाउंसेस, ट्रेवलिंग अलाउंसेस, सो प्लीज़ आप थोड़ा सा हेल्प कीजिए हमें ताकि हम नॉट ओनली होजाई का बल्कि हमारे स्टेट इंडिया का नाम पूरे वर्ल्ड में फेमस कर पाए। थैंक यू। ৰিচম দাস, মই হোজাই পূব ধনীৰাম পথাৰত থাকোঁ। মই ডিষ্ট্ৰিক্ট গেমৰ পৰা গৈছিলোঁ, ডিষ্ট্ৰিক্ট গেম, আফটাৰ ডেট জুনিয়ৰ, আফটাৰ ডেট ষ্টেট, আফটাৰ ডেট নেশ্যনেল, আফটাৰ ডেট ইণ্টাৰনেশ্যনেল, এনেকুৱা কৰি মই চিলেকশ্যনত হৈছোঁ। জাপান চিলেকশ্যন অকিহামাত WSKFত মই চিলেকশ্যন হৈছিলোঁ। মই আৰু মোৰ ভাইটি গৈছিলোঁ। মোৰ নাম অনিক দাস আৰু মোৰ ভাইটিৰ নাম মোৰ নাম ৰিচম দাস, মোৰ ভাইটিৰ নাম অনিক দাস। মই দুজনে হৈছোঁ। মই চিলভাৰ মেডেল কাটাত পাইছোঁ আৰু অনিক দাস কাটাত পাইছে চিলভাৰ মেডেল এণ্ড ব্ৰঞ্জ মেডেল পাইছে কমিতে। তো দুটা মই পাইছোঁ আৰু মই বহুত গৰীব ফেমিলিৰ পৰা বিলং কৰোঁ। মোৰ দেউতা বেলেগৰ দোকানত কাম কৰে, তো এতিয়া মই জাপানত চিলেকশ্যন পাইছোঁ। তো এইটোৰ কাৰণে মইতো যাব লাগিব, তাতে খেলিব লাগিব। তো মই মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা আৰু হোজাই ডিষ্ট্ৰিক্টৰ জিলাধিকাৰীক মই গুজাৰিছ কৰিম যে এইটো মই ৰিকুৱেষ্ট যে মোক খালি অহা যোৱাৰ যাতে যিটো ফিজ যিটো আছে এইটো অলপ যাতে বিয়াৰ কৰিব পাৰে। কিন্তু মোৰ ফেমিলিটো বহুত মানে বাবা দেউতাৰতো আৰু হেৰি নাই, মানে বেলেগৰ দোকানত কাম কৰে। তো মই খুব গৰীব ফেমিলিৰ পৰা বিলং কৰোঁ। তো মোৰ মাননীয় মুখ্যমন্ত্ৰীৰ পৰা আৰু জিলাধিকাৰীৰ মই হোজাই ডিষ্ট্ৰিক্টৰ পৰা স্পৰ্টছৰ আসাম অলিম্পিকৰ এই ভাইচ প্ৰেচিডেণ্ট হয়, তো অলপ যদি সহায় কৰে তো মোক বহুত ভাল হয়। মানে পৰৱৰ্তী জাপানৰ খেল কেতিয়া আছে? পৰৱৰ্তী জাপানৰ খেল এতিয়ালৈকে এনাউন্সড হোৱা নাই, জাষ্ট ট্ৰাইডো হৈ আছে। নেক্সট ইয়েৰ হ'ব পাৰে, হোৱাৰ চান্সেছ আছে ফেব্ৰুৱাৰী মাহত। কিন্তু তুমি চিলেকশ্যন হৈছা? মই চিলেকশ্যন হৈছোঁ, চিলভাৰ মেডেল পাইছোঁ কাটা। ৰিচম দাস মোৰ নাম।